নমস্কাৰ বন্ধুসকল মই প্ৰাঞ্জল মহন্তই আপোনালোক সকলোকে সংস্কৃতিৰ পথাৰত অসমীয়া শিল্পী ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ বন্ধুসকল মই আজি আপোনালোকৰ আগত চিনাকি কৰিবলৈ গৈ আছোঁ এজন জনপ্ৰিয় বাঁহীবাদক বলচোন তেন্তে দেৰি নকৰি আজি আমাৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ নমস্কাৰ মোৰ নাম শ্ৰী গৌতম বৰা মোৰ ঘৰ ধিতাইপুখুৰী বাক্সু কটকী কোচগাঁৱত মই বৰ্তমান বাঁহীৰ লগতে জড়িত হৈ আছোঁ বুলি ক'ব পাৰি আৰু এতিয়া বৰ্তমান কিন্তু প্ৰগ্ৰেম হৈ আছে বৰ্তমান এতিয়া শুই উঠি অহালৈকে আছে চকু ফুলি আছে হেৰি কালি ক'ত আছিলে কালি নাছিলে পৰহি ধৰণৰ আমি ধেমাজিত কৰি আহি দিনত মৰাণত আকৌ প্ৰগ্ৰেম কৰি আকৌ কালি প্ৰেক্টিছত এটা দি মানে আকৌ ঘৰলৈ আহিবলগীয়া আছে বিটু আজৰি নাই এতিয়া বিটুৱা এতিয়া কি শুনাবা বন্ধুসকলক কিবা এটা শুনোৱা ঠিক আছে কিবা এটা শুনোৱা চেষ্টা কৰিছোঁ ৰাতিপুৱা টাইম কিবা বৰগীত তাকে বজাই শুনাই শেষ ঠিক আছে বৰ ধুনীয়া দেই আমি এতিয়া আপোনালোকে সকলোৱে দেখিছে কিমান সুন্দৰ পৰিৱেশত আমি আছোঁ এফালে পিছফালে এখন নদী আচলতে বাঁহী সুৰটো এনেকুৱা পৰিৱেশত বেছি ভাল লাগে শুনি নহয় জানো বজাই ভাল লাগে এতিয়া বিটু এই বাঁহী তুমি কিন্তু বহুত কমটি সময়ত শিকিলা মইতো দেখিছোঁ বাঁহীটো ছমাহমান লাগিলে নাই বাঁহীটো শিকোঁতে মই মানে খুব কমটি সময়ত মই দেখা নিচিনা লাগিলে বজাবলৈ এনেই শিকোঁতে মই এবছৰ 1.5 বছৰ মানে শিকিছিলোঁ খালি শিকা নামত মানে ছমাহ মানে হ'ল কি নহ'ল চাগে মোৰ মতে মানে কম দিনৰ ভিতৰতে মানে আচলতে বাঁহী শিকিবলৈ একচুৱেলি নিজৰ আগ্ৰহটো লাগিব মেইন কথা নিজৰ আগ্ৰহটো আৰু নিজৰ মানে প্ৰেক্টিচটো মেইন কথা এইবিলাকৰ ওপৰত বেছি গুৰুত্ব দিলোঁ গুৰুত্ব দিয়াৰ লগে লগে মই ক্লাছ কৰি থাকোঁতে তেনেকৈ দাদাই মাজত শিকিছিলোঁ ক্লাছ তেওঁ ক্লাছৰ মানে ক্লাছখিনি কমপ্লিট মানে যেনেকৈ প্ৰেক্টিচ দিয়ে তেনেকৈ মই ল'বলৈ চেষ্টা কৰোঁ নেক্সট মানে তাৰপিছত শিকি থাকোঁতে মাজতে মই এইবিলাক মানে প্ৰগ্ৰেমৰ ক্ষেত্ৰত মানে অলপ এইবিলাকত মানে সোমাই পোৱা লেখীয়া হ'ল মানে প্ৰগ্ৰেম নকৰিলে নহয় ধৰা তেনেকুৱা ধৰণৰ এতিয়াতো তুমি আমাৰ অসমৰ আগশাৰী ভাওনা দল শ্যামকানু নাট্যগোষ্ঠী শ্যামকানু নাট্যগোষ্ঠীৰ লগত জড়িত হৈ আছে আৰু ভাওনাৰ কোন টীমৰ লগত জড়িত আছে ভাওনা টীম বুলি অকল শ্যামকানুৰ লগতে বুলি নহয় বাৰু শ্যামকানু বৰ্তমান তেওঁৰ লগতে টীম বুলি কাম কৰি আছোঁ তাৰ টীম হিচাপে যদিও মানে তাৰ উপৰিঞ্চি অসমত যিমান ভাওনা দল আছে যোৰহাট পৰা আদি কৰি ধেমাজি সকলো দলৰ লগত মোক হেৰি কৰে তেওঁলোকে নিমন্ত্ৰণ জনায় তেওঁলোকৰ লগত হেৰি কৰা হয় তেনেকৈ ৰাসতো মতা হয় তেনেকৈ ৰাস কৰা হয় ৰাস বুলি কওঁতে এটা কথা মই চিন্তা কৰিছোঁ ৰাসৰ একদম ভাল লগা তুমি ভাল পোৱা ভাল লগা ৰাইজে ভাল পোৱা এটা ধুনীয়া গীত এটা দিয়াচোন বজাই আমি চবে শুনো ঠিক আছে কি কয় বন্ধুসকল ৰাসৰ কিবা এটা দিবলৈ চেষ্টা কৰিছোঁ কিবা এটা ধুনীয়া গীত এটা দিয়া আমাক
এতিয়া যে আমাৰ যে মই আৰু এটা বস্তু তোমাক বিচাৰিছোঁ, খুব যে এতিয়া কিবা এটা ভাইৰেল হৈ আছে এটা মানে বাঁহী বিধ, হয় কোনে বুজাইছিলে তোমাৰ মনত আছে নেকি? নৱজিত শইকীয়া নে নৱজিত তেনেকৈ কিবা এজন কিন্তু আছিলে। ৰাইজে কিন্তু সেইটো বাঁহী বৰ বিধটো বৰ ধুনীয়াকৈ আঁকোৱালি লৈছে। অকণমান বজাই দিবা নি বাৰু? মই ৰিকুৱেষ্ট কৰিছোঁ অকণমান বজাই দিয়া, অকণমান আৰু। ঠিক আছে চেষ্টা কৰোঁ বাৰু। মই তথাপিতো টেবলেখীয়া বজাব নোৱাৰিবও পাৰোঁ। নাই বজোৱা যিকণ পাৰা আৰু। ঠিক আছে বাৰু, মই এখন চেষ্টা কৰিম। তোমাৰ ফালৰ পৰা তুমি কি ক'বা, কেনেকৈ শিকিলে আচলতে বাঁহী আমি খুব সোনকালে শিকিব পাৰিম? বাঁহী শিকিবলৈ বুলি বেলেগকৈ একো তেনেকৈ হেৰি নাই তথাপিতো বাঁহী শিকিবলৈ গ'লে প্ৰথম মেইন কথা নিজৰ আগ্ৰহটো লাগিব, নিজৰ প্ৰেক্টিচটো লাগিব আৰু সময় দিব পাৰিব লাগিব। মেইন কথা সময় দিওঁতে এইটো কথা লক্ষ্য ৰাখিব লাগিব। বাঁহীটো অকল বাঁহীটোতে গুৰুত্ব দিলেও নহ'ব, নিজৰ কামখিনি বাদ দি এটা পাৰ্ট টাইম হিচাপে উলিয়াই দিনটোত এবাৰ হ'লেও প্ৰেক্টিচ কৰিব লাগিব। মেইন কথা প্ৰেক্টিচটো মেইন মুঠতে প্ৰেক্টিচ কৰি থাকোঁতে নিজৰ মানে যিখিনি বস্তু ক্লাছত দিয়া হয়, ধৰা মেইন বাঁহী বজাবলৈ সাৰেগামাপাধানিসাখিনি ইউজ দৰকাৰ হয়। সাৰেগামাপাধানিসাখিনিকে গোটেই সম্পূৰ্ণ ফৰ্মুলাখিনি সাৰেগামাপাধানিসাতে সোমাই আছে। বাঁহীটো সম্পূৰ্ণ গোটেই ফুটাকেইটা একোটা হেৰি আছে। এবাৰ এনেই দেখাই দিয়াচোন। বহুতে আচলতে যিসকলে জানে তেখেতলোকৰ কাৰণে আচলতে মই কোৱা নাই, আচলতে কিছুমানে শিকি আছে, শিকি থকাখিনিৰ কাৰণেহে মই আচলতে কৈছোঁ। তুমি এনেই অলপ কিবা এটা দেখাই দিলে তেওঁলোকে ভাল পাব আচলতে, যে কেনেকৈ আচলতে কি কৰিব লাগে। মই সেইটোৱে বৰ্তমান আমি সাৰেগামাপাধানিসাৰ পৰাই এনেকৈ ষ্টাৰ্ট কৰিছিলোঁ। এনেকৈ ধৰণে মানে অলংকাৰৰ পৰা আদি কৰি ৰাগ চাগ বা আদি কৰি এনেকৈ হেৰি কৰা হয়। সকলোৱে চাগে ভাল পাইছে শুনি। বিটুৱে কিন্তু ভাওনা হওক, ৰাস, দিহানাম আৰু লগতে বিহুৰ লগতো জড়িত বাঁহীবাদক হিচাপে। বিহুৰ একদম ভাল লগা কিবা এটা দিয়াচোন আমাক। ঠিক আছে, মই কিবা এটা দিছোঁ। বিহুৰ লগত লাগি আছে হয়। এতিয়া বিহু ছিজনটো লাহেকৈ আহিব, এতিয়া সময় নাইকিয়া হ'ব। আচলতে প্ৰথম অৱস্থাত একদম ভাল বিহুৰ লগত জড়িত আছিলে। তাৰপৰা লাহে লাহে এতিয়া ভাওনা প্ৰথম অৱস্থাতে বিহুৰ লগতে বেছি মই দেখিছিলোঁ। তেতিয়া মই প্ৰথম বিহুৰ লগত থাকোঁতে তেতিয়া মই বাঁহীত ইমান এটা ইণ্টাৰেষ্ট নাছিলে। পটককৈ বাঁহী আৰু এটা কথা কওঁ, মই আগতে বিটুক দেখিছিলোঁ, বিটুৱে বেয়া নাপাব, মই খোলাকৈ কৈছোঁ কথা এটা, আৰু ৰাইজেও জানি থওক। আচলতে বিটুৱে বহুত কষ্ট কৰিছে, কষ্টৰ ফলতহে ইমানখিনি আগবাঢ়িছে। বিটুৱে আগতে দেখোঁ যিখিনি আমাৰ যিখিনি বিহুৰ লগত যেতিয়া জড়িত হৈ আছিলে, তেতিয়া তেওঁক আচলতে
তেওঁ এযোৰ মই তাল বজাই থকা দেখিছিলোঁ সৰু হয়নে দেখিছে তাল বজাই থাকিলে কিন্তু বাঁহী বজাই থাকে বেলেগে তেওঁক মই বাঁহী বজোৱা দেখা নাছিলোঁ তেওঁ খুব চাই থাকে লক্ষ্য কৰি থাকে মই আচলতে ওচৰৰে হয় চিনাকি আৰু কিন্তু খুব কম সময়তে যে এওঁ বাঁহী শিকিলে আৰু ইমান খুব কম সময়ৰ ভিতৰতে তেওঁ যেন অসমৰ ভিতৰত এজন জনপ্ৰিয় বাঁহীবাদক হিচাপে আমি সকলোৱে তেখেতক চিনি পাইছোঁ তাৰ বাবে মই তোমাক বহুত ধন্যবাদ দিছোঁ কাৰণ তোমাৰ কষ্টৰ কাৰণেহে তুমি ইমানখিনি আগবাঢ়ি গৈছা নহয় জানো বিহুৰ কিবা এটা আমি তোমাৰ পৰা বিচাৰিছোঁ শুনিলেনে বাঁহীৰ যাদু ইয়াকে কয় আৰু বিতু তোমাক আমাৰ সংস্কৃতিৰ পথাৰত অসমীয়া শিল্পী এই ইউটিউব চেনেলৰ তৰফৰ পৰা বহু শুভেচ্ছা থাকিল আৰু অনাগত দিনত তুমি আৰু সুন্দৰভাৱে আগুৱাই গৈ থাকা আমাৰ যিখন সংস্কৃতিৰ পথাৰ এই পথাৰখন তোমালোকৰ নিচিনা বাঁহীবাদকে আৰু সেউজীয়া কৰি তোলক তাৰে কামনা কৰিছোঁ ধন্যবাদ আপোনালোকে এতিয়াও যদি মোৰ সাংস্কৃতিক পথাৰত অসমীয়া শিল্পী ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ দিহা পৰামৰ্শ আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পায় বা এই ভিডিঅ'টো চাই ভাল পাইছেনে নাই পোৱা সকলো আমাক মেছেজৰ জৰিয়তে জনাব ধন্যবাদ জয় আই অসম